কি নাম দে তোর মিনতি আভা বড় এবে যুৱ মাষ্টৰ চিনি পোৱা হা কেংকেতে মানতাহি কেনেকা মানে মুদা হাই বিৰাট হয় নেকি চিনাদা আমাৰ এটা খাই না পুৰি আছিলে ৰাম এই গৰু ব্যৱসায় কৰা তই নাই বেয়া নহয় গুৰি পেন নকৰো কি কৰে নেকি আধিয়া লৈছোঁ সৰমান আহাৰ হয় নেকি সৰমান আহাৰ নাই বানপানীতে উঠছে গোটা এতিয়া আধিয়া বোলে আছে কিন্তু বেছি লেকচাৰ খানা চানা কোনোবা আছে নাই খানা পুলি আছে এতিয়া আপোনাৰ এই মানটা আছে নাই মানুহটো আছে মোক খাই পুৰি থাকে বেলটা খাই হয় নেকি এতিয়া বাইকক যে পাইছিলি তই সৰমা ঘৰৰ পৰা এতিয়া লুকিনো আৰু আধিয়া ঘৰত যাবি তই চান ঘৰটো চাম মোৰ এতে কি সোমালি এতিয়া আৰু কিমান মানুহ বোলো খানা গাড়ী পাং নেকি এনেকা ঠেংগা আহিলি বোলো গুৰুত্ব নিবা লৈ যাওঁ নাই খানা গাড়ী নাই এনেকা মানটাৰ নামটা কি মানটা মানটা ভেলকা আৰু তোৰ নাম মোৰ নামটো মিনতি মই কৈছোঁ আগত বিৰাট ভাল লাগছে দে ভাই যাচোন যা আমাৰ সেই মানটাৰ তাকে যাম নহয় কি এনেকা কৰা দিন নহয় মই দেখা নৰম আমাৰ ঘৰত যায় কল কৃষ্ণ বাইদেউ অ বেগখনত কি আছে বেগখনত চাকি এটা আছে তাৰমানে বৰষুণৰ বতৰ নহয় ন ৰিক্স নাই হয় নেকি গেৰেণ্টি নাই না ইঞ্চুৰেঞ্চ নহয় বতৰ গৰুটো কি খাই ভাল পায় গৰুটা কুল আনছো আৰু নেচেৰে আনছো নেচাও খাই আচ্ছা মানুহটো কি মদ খাই পৰি আছে নকবি ন বিৰাট খাই মাল গৰুটো ডাঙৰ না কাৰলি ন এৰিয়া কাৰলি ন কাৰলি নহয় হা আৰু নহয় কি কম নহয় গাবি যাই ৰাস্তাকে মোৰ থাকি ক'ব লাগে ইপিনে হওক আধি লৈ আহিছা হা আধি আনিছা তাৰ পৰা আনিছা সৰমা নাহাৰ ইয়াৰ সৰমাই যে আছে গিৰি কিবা চিৰি পায় কি হয় সিহঁত নাই চিনাকি এনে আমাৰ এনে দাদা খুৰা লগা এনে দে ঠিকে আছে দে খবৰ ভাল ন যাবি নহ'লে এনে জঙা আছি আহিছোঁ তিনিখনমান আছে মাই কি নাম দে তই মোৰ মিনতি ৰাভা চুলি চাও কেইটা চুলি চোৱা ন দুটা সেই এনে আছে ভালে আপি দুটা একদম নে নকবি ন আৰু দুখৰ কথা বাগেশ্বৰী ভোগ দি থাকা বাগিচাৰ শুনাহে পাইছোঁ ন মই চিনি নাপাওঁ গৰুৰ পোৱালি হাৰাব নাই ন মই পোৱালি দিয়া নাই ৰ ন মই আৰু গাই চাৰি এনেকে লৈ নুফুৰিবি সমাজত নাই ন মই এখন আহাই নাছিলোঁ মই চানা গাড়ী পাং নেকি এখন গুৰুত্ব নিবা এই চানা গাড়ীও নাই একো মানুহো নাই আচ্ছা হেৰি আই কোন জাগানো ঘৰ ভক্তাবাৰী শৰ্মাৰ ঘৰটো তাতে আছে ভক্তাবাৰী ইবা কিয় দুখ আহিব চিনি পায় মাইকলা কথা কোৱা হ'ব দে গৰু শুকাব যাবি না ভালে আছে ঘৰত আছে আৰু কিস্তি মাৰি আছো বন্ধন চলি কান্দ আয় যা আৰু যদি কোনোবা ভেকচিন প্ৰতিযোগীয়ে আমাক মাজত ভেকচিন দিম বুলি ভাবি আছে তেওঁলোককো আমাৰ মঞ্চত আহি উপস্থিত হোৱাৰ কাৰণে আমি কমিটিয়ে আহ্বান জনাইছোঁ আমাৰ হাতত সময় নিশ্চয় কম আৰু আমি কিছু সময় পাছত এই ভেকচিন প্ৰতিযোগিতা অনুষ্ঠানটো সামৰণি মাৰিম সেয়ে অতি সোনকালে আৰু যদি কোনোবা ভেকচিন দিম বুলি ভাবি আছে আমাৰ মাজত উপস্থিত হ'লে আমি কমিটিয়ে সুখী হ'ম।